हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल মই ৰাজ্জাক আৰু আপোনালোকে চাইছে আৰজেডকে টিউটোৰিয়েল। আজিৰ এই ভিডিঅ'টোত কেইবাটো বিষয় লৈ আলোচনা কৰিম। তাহক আজিৰ এই বিষয়কেইটা আলোচনা কৰি এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো ফ্ৰেন্ড তাহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈকে দেশত 536 গৰাকীলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। ইফালে মঙ্গলবাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত এই মাৰাত্মক ভাইৰাছৰ ফলত মৃত্যুক আঁকোৱালি লয় 65 বছৰীয়া এগৰাকী বৃদ্ধাই। 15 মাৰ্চৰ তাৰিখে আৰবৰ পৰা ভাৰতলৈ উভতিছিল এইগৰাকী বৃদ্ধা। আৰবৰ পৰা আহমেদাবাদলৈও গৈছিল বৃদ্ধাগৰাকী। ইয়াৰ মাজতে অসুস্থ হৈ পৰা বৃদ্ধাগৰাকীক মুম্বাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও মঙ্গলবাৰে মৃত্যুক সাৱটি লয় বৃদ্ধাগৰাকীয়ে। এইগৰাকী বৃদ্ধাৰ মৃত্যুৰ পাছতে এতিয়া ভাৰতত মৃতকৰ সংখ্যা বৃদ্ধি পালে 10লৈ। উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙ্গলবাৰে সন্ধ্যা দেশবাসীক সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ তথা পৰিয়ালৰ সুৰক্ষাৰ বাবে ঘৰতে থকাৰ আহ্বান জনায়। ইফালে আগন্তুক 21 দিন লৈ দেশত লকডাউন ঘোষণা কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিশ্বজুৰি কৰোনা আতংক অব্যাহত থকাৰ মাজতে আহিছে এক সুখবৰ। 2013 চনত ৰসায়নৰ নোবেল বঁটা প্ৰাপ্ত বিজ্ঞানী মাইকেল লেভিটৰ দাবী, অচিৰেই বিশ্বৰ পৰা উদাও হ'ব কৰোনা। মাইকেল লেভিট নামৰ এইগৰাকী বিজ্ঞানীয়ে পূৰ্বেই চীনত এক মহামাৰীৰ ভৱিষ্যতবাণী কৰিছিল। লগতে কৈছিল যে এই মহামাৰীৰ প্ৰকোপ হ'ব অন্ততঃ ভয়ংকৰ। লছ এঞ্জেলছ টাইমছৰ এক সাক্ষাৎকাৰত লেভিটে কৈছে যে প্ৰথমে আতংক দূৰ কৰাটোহে অতি প্ৰয়োজনীয়, তেতিয়াই আমাৰ সকলো ঠিক হৈ যাব। লেভিটে কয় যে আক্ৰান্তৰ সংখ্যা বৰ্তমানে সঠিকভাৱে দিয়া হোৱা নাই। পৰিসংখ্যা যদি চোৱা যায় তেন্তে দেখা গৈছে যে ইয়াৰ প্ৰকোপ কিছু পৰিমাণে হ'লেও কমিছে। জন হপকিন্স বিশ্ববিদ্যালয়ৰ এক পৰিসংখ্যা অনুসৰি মাৰ্কিন যুক্তৰাষ্ট্ৰত বৰ্তমানলৈকে আক্ৰান্ত হৈছে 35,224 গৰাকী লোক। মৃত্যু হৈছে প্ৰায় 471 গৰাকী লোকৰ। সমগ্ৰ পৃথিৱীতে আক্ৰান্ত হৈছে 4 লাখ আৰু মৃত্যু হৈছে 17,000 গৰাকী লোকৰ। ইয়াৰ পাছতেই লেভিটে উল্লেখ কৰে যে মানুহক গৃহবন্দী কৰি ৰখা অথবা ভেকচিনৰ জৰিয়তে কৰোনা নিয়ন্ত্ৰণ কৰা প্ৰক্ৰিয়াটো সুন্দৰ। মৃত্যুৰ সংখ্যা বাঢ়িলেও কিন্তু পৰিসংখ্যাত দেখা যাব যে লাহে লাহে আক্ৰান্তৰ সংখ্যা কমিব। 1 এপ্ৰিলৰ পৰা দাম বাঢ়িব পেট্ৰল ডিজেলৰ। 10 টকাৰ পৰা 20 টকালৈ বাঢ়িব পাৰে দাম। চৰকাৰে আইন সংশোধন কৰি পেট্ৰল আৰু ডিজেলৰ উৎপাদন শুল্ক প্ৰতি লিটাৰত 8 টকালৈকে বৃদ্ধি কৰাৰ অধিকাৰ অৰ্জন কৰিছে। খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ সম্পূৰ্ণ লাভ উপভোক্তাই নাপায়। চৰকাৰে এই সুযোগ গ্ৰহণ কৰি ৰাজকোষ ভৰ্তি কৰাৰ প্ৰস্তুতি চলাইছে। চৰকাৰে আইন সংশোধন কৰি পেট্ৰল ডিজেলৰ উৎপাদন শুল্ক 8 টকা প্ৰতি লিটাৰত বৃদ্ধি কৰাৰ অধিকাৰ লাভ কৰিছে। ইয়াৰ পিছত চৰকাৰে আগন্তুক সময়ত যেতিয়াই তেতিয়াই পেট্ৰল ডিজেলৰ ওপৰত 8 টকালৈকে উৎপাদন শুল্ক বৃদ্ধি কৰিব পাৰে। 18 টকা লিটাৰ হ'ব পাৰে এক্সাইজ ডিউটি। নিৰ্মলা সীতাৰমণে লোকসভাত বিত্ত বিধেয়ক 2020ৰ সংশোধনী উত্থাপন কৰে, য'ত ইন্ধনৰ ওপৰত ভৱিষ্যতে এক নিৰ্দিষ্ট সীমালৈকে উৎপাদন শুল্ক বৃদ্ধি কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল। সদনত বিধেয়কখন বিনা চৰ্চাত পাৰিত হ'ল। এই সংশোধনীৰ পিছত চৰকাৰে পেট্ৰলৰ ওপৰত অতিৰিক্ত বিশেষ উৎপাদন শুল্ক প্ৰতি লিটাৰত 10 টকাৰ পৰা বৃদ্ধি কৰি 18 টকা আৰু ডিজেলৰ 4 টকাৰ পৰা বৃদ্ধি কৰি 12 টকা প্ৰতি লিটাৰ কৰিব পাৰে। কেন্দ্ৰই ইয়াৰ পূৰ্বে 14 মাৰ্চত দ্ৰব্যবিধ ইন্ধনৰ ওপৰত উৎপাদন শুল্ক 3 টকা প্ৰতি লিটাৰত বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল। এই বৃদ্ধিৰ ফলত চৰকাৰে 39,000 কোটি টকাৰ ৰাজহ লাভ কৰিব পাৰে। এই শুল্কৰ বৃদ্ধিত 2 টকা বিশেষ অতিৰিক্ত উৎপাদন শুল্কৰ সহায়ত 2 টকা আৰু পথ আন্তঃগাঁথনিৰ শুল্কত 1 টকা প্ৰতি লিটাৰত বৃদ্ধি কৰা হৈছে। মুঠতে 3 টকা বাঢ়িছিল দাম। আগন্তুক সময়ত চৰকাৰে ইচ্ছা কৰিলে খাৰুৱা তেলৰ হ্ৰাস পোৱা মূল্যৰ সুযোগত আৰু বৃদ্ধি কৰিব পাৰে দাম। কাৰণ আগৰ আইনমতে কেন্দ্ৰই পেট্ৰলৰ প্ৰতি লিটাৰত উৎপাদন শুল্ক সৰ্বাধিক 10 টকা আৰু ডিজেলৰ 4 টকা বৃদ্ধি কৰিব পাৰিছিল। এতিয়া আইন সংশোধনী কৰি পেট্ৰলৰ উৎপাদন শুল্ক বৃদ্ধিৰ সীমা 18 টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ 12 টকা প্ৰতি লিটাৰ কৰিছে। জিঅ'ৰ নতুন ৱৰ্ক ফ্ৰম হোম প্লেনত কি কি সুবিধা আছে জানি লওক। যে কৰোনা ভাইৰাছৰ বাবে সমগ্ৰ ভাৰতে লকডাউন ঘোষণা কৰাৰ মাজতে জিঅ'ই এক ৱৰ্ক ফ্ৰম হোম প্লেন মুকলি কৰিছে। 251 টকাৰ এই প্লেনটোৱে 51 দিনৰ ভেলিডিটিৰ সৈতে দৈনিক 2 GB ডেটা আগবঢ়াব। প্লেনটোত ভয়েস কল আৰু মেছেজ কলৰ সুবিধা নাথাকিব। নিৰ্ধাৰিত ডেটা শেষ হোৱাৰ পিছত গ্ৰাহকসকলে 64 kbps স্পীডত ডেটা পাব।
বহুবিলাক কোম্পানীয়ে কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ দিয়াৰ বাবে জিঅ'ই এই প্লেন আগবঢ়াইছে বুলি বিবৃতিত প্ৰকাশ। জিঅ'ৰ ভইচ কলিং আৰু ডেটাৰ দুয়োটা সুবিধা থকা প্লেনতকৈ এই প্লেনৰ মূল্য যথেষ্ট কম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কৰোনা ভাইৰাছৰ প্ৰতিৰোধ কৰাৰ বাবে সমগ্ৰ দেশত 21 দিনৰ লকডাউন ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰত্যেকজন লোককে মহামাৰী বিধক গুৰুত্ব সহকাৰে লৈ ঘৰতে থাকিবলৈ আহ্বান জনাইছে। ইতিমধ্যে দেশৰ অধিকাংশ জিলাতে লকডাউন ঘোষণা কৰা হৈছিল, কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিছত সমগ্ৰ দেশতে এই লকডাউন বলবৎ হ'ব। ভাৰতত কৰোনাৰ আক্ৰান্তৰ সংখ্যাই মঙলবাৰে 5ৰ সীমা অতিক্ৰম কৰিছে। ৰাতিলৈকে এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দেশত 519 গৰাকী কৰোনা ভাইৰাছৰ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে, 9জন লোকক মৃত্যুমুখত পৰিছে। হয় ফ্ৰেণ্ড, এইটো অলপ আগৰ খবৰ, সেইকাৰণে ইয়াত 519 গৰাকী দেখাইছে আৰু 9জনৰ মৃত্যুৰ কথা কৈছে, কিন্তু বৰ্তমানলৈকে 536 জনলৈ আক্ৰান্ত বৃদ্ধি আৰু 10জন লোকৰ মৃত্যু হৈছে। দেশৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ। মঙলবাৰে ৰাজ্যখনত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই 106 চুইছে। তো ফ্ৰেণ্ড, আজিৰ ভিডিঅ' মানে যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।